10 লিটাৰৰ মিশ্ৰণ এটা কেৱল এচিড আৰু পানীৰে গঠিত এই মিশ্ৰণটোত এচিড 60% থাকে যদি আমি মিশ্ৰণটোত পানীৰ শতাংশ 25% কৰিব বিচাৰো তেন্তে আৰু কিমান এচিড যোগ কৰিব লাগিব 10 লিটাৰ কি আছে টোটাল মিক্সাৰটো তাৰে ভিতৰত 60% অকল এচিড মানে কি হ'ব 6 লিটাৰ এচিড আছে তেতিয়াহলে 4 লিটাৰ কি হ'ব পানী থাকিব এতিয়া আমি কি কৰিব লাগে এচিডটোত কিবা এটা আমি এমাউন্ট যোগ কৰিব লাগে সাপোজ x লিটাৰ যোগ কৰিম যেনিবা ঠিক আছে তেতিয়া কি হ'ব তেতিয়া পানীৰ শতাংশটো কি হ'ব 25% হৈ যাব তেতিয়াহলে এচিডটো কিমান হ'ব এচিডটো 75% বনিব ঠিক এতিয়া আমি যে হে x লিটাৰটো যোগ কৰিম তেতিয়া টোটাল এচিডৰ এমাউন্টটো কিমান হ'ব 6 লিটাৰ প্লাস x লিটাৰ আৰু এইটো কি হয় আমাৰ যেটো টোটাল মিক্সাৰটো মানে 10 প্লাস x এই যেটো টোটাল মিক্সাৰটো আছিল ইয়াৰ কি হ'ব ইয়াৰ 75% হ'ব তাৰ মানে 6 plus x আমি লিখিব পাৰো আৰু 10 plus x ইয়াৰ কি হ'ব ইয়াৰ 75% 75% মানে কি হয় 75 by 100 আৰু 75 কাটিলে 25 3 গুণ 75 25 4 গুণ 100 মানে কি হ'ব 3 by 4 75% মানে 3 by 4 গতিকে ইয়াৰ আমি লিখিম 3 by 4 এতিয়া আমি কি কৰিম দুইফালে ক্ৰস পূৰণ কৰিম 4 পূৰণ 6 24 যোগ 4 পূৰণ x কিমান 4x ইকুৱেল টু 3 10 গুণ 30 যোগ 3 এগুণ 3 তো 3x এতিয়া 4x তো এফালে থাকিব 3x তো যদি 4x over minus হয় কিমান হ'ব x থাকিব আৰু এই 24 তো যদি 30 over minus হয় তেতিয়ালে কিমান হ'ব 6 হ'ব গতিকে x 6 মানে কিমান 6 লিটাৰ আমি যোগ কৰিব লাগিব